নমস্কাৰ, মই জ্যোতিস্মিতা বৰা। আবেলি ৰং ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ পংকজ ডেকাৰ দ্বাৰা ৰচিত এখন নীলাসমৰ চিঠি। অপেক্ষা। আজি বহু দিনৰ মূৰত হাতত কলমটো তুলি তোমালৈ এখন চিঠি লিখিব ওলাইছোঁ। চিঠি কেনেকৈ লিখে বা লিখা হয় মই নাজানো। আশা কৰোঁ তুমি কুশলে আছা। তুমি এৰি যোৱাৰ পিছৰ পৰাই মোৰ হৃদয়খন এখন কাগজৰ দৰে হৈ পৰিল। তোমাৰ সেই স্মৃতিবোৰে মোক বৰকৈ অনুমতি কৰিব ধৰিছে। তোমাৰ মোৰ কথা এবাৰ জানিবলৈ মন নাযায়নে? মই কেনে আছোঁ, কি কৰিছোঁ মই জানো। তুমি মোক খং কৰি পাইছা চিঠিখন লিখি। তোমাৰ মনত মোৰ বাবে কেনেকুৱা অনুভৱ হয় মই নাজানো, কিন্তু মোৰ মনত তুমি সদায় অপেক্ষা হৈ থাকা। মই সদায় অপেক্ষা কৰোঁ তুমি আহিবা বুলি। তোমাক ক'ব পাহৰিছিলোঁৱেই, মই এতিয়া সৰু প্ৰাইভেট চাকৰি এটা কৰিছোঁ নহয়। আজিকালি এই চাকৰিটো কৰি নিজৰ জীৱনটোৰ সলনি কৰিব চেষ্টা কৰিছোঁ। মই সদায় মোবাইলত তোমাৰ ফোন বা মেছেজ এটা অপেক্ষা কৰি থাকোঁ, যেন তুমি এটা ফোন কৰিবা। কেতিয়াবা মোৰ এই হৃদয়খনে চিঞৰি চিঞৰি কান্দিব বিচাৰে। মোৰ এই ওলি যোৱা ডায়েৰীৰ বুকুত সযতনে কিমান আকিম সপোনৰ ভগ্নাৱশেষবোৰ। শব্দৰ বিকৃত ভাজে মৰমবোৰে যেন পলে পলে হৃদয়খনক অপমান কৰিব ধৰিছে। মন স্মৃতিৰ প্ৰাচীন গহ্বৰত সপোন কৰি কিৰিলি পাৰে। ধোঁৱা বৰণীয়া মোৰ মাটিৰ এন্ধাৰ কোঠাটোত মমৰ দৰে জ্বলে সময়। দুৰ্বাৰ হেঁপাহত চকুলোৰে সজাওঁ শব্দৰ পিৰামিড। আক্ষেপ নিগৰে কলিজা কপাই হুমুনিয়াহ কৰে। হ'ব দিয়া, আৰু এইখিনিতে আজিলৈ সামৰিছোঁ। আৰু লিখিব নোৱাৰোঁ। তুমি সদায় ভালে থাকিবা। এটি তোমাৰ অপোজন ছোৱালীজনী। ধন্যবাদ।